বাৰে বাৰে কৈ আহিছোঁ সৰলপাৰা আৰু উল্টাপানী ফৰেষ্ট এৰিয়াত মানে দৈনন্দিন নতুনকৈ মানে ফৰেষ্ট ধ্বংস কৰি আছে, হাবি কাটি আছে। এইবিলাকৰ ক্ষেত্ৰত চৰকাৰে লাই নিদিবই, এই কথাটো আমি বাৰে বাৰে কৈ আহিছোঁ। এনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তো সেইকাৰণে যিসকলে নতুনকৈ গৈছে এইবিলাক অঞ্চলতো ইভেকশ্যন হ'বই। আৰু যিসকল আগৰ পৰাই আছে তেওঁলোকে যদি প্ৰমাণ দিব পাৰে, আমি 2006 চনৰ আগৰ পৰাই এই অঞ্চলত বসবাস কৰি আছোঁ। ফৰেষ্ট ডুৱেলাৰ্ছ একমতে আমি মাটি পাবলৈ আমাৰ যোগ্যতা আছে। তেনেকুৱা ব্যক্তিসকলেতো মাটি পাব। ইতিমধ্যে তেনেকুৱা প্ৰচেছো চলি আছে, গ্ৰাম সভা বনাই আছে, এইবিলাকতো প্ৰচেছত চলি আছে। কিন্তু যিসকলে এইবাৰ বা যোৱা বছৰ বা এবছৰ দুবছৰ আগতে গৈছে তেওঁলোকতো মাটি নাপাব, ইভেকশ্যনটো হ'বই। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ, কিছুমান দল সংগঠনে এনেকুৱা মানে ভুলভাৱে ৰাইজক পৰিচালিত কৰিব বিচাৰে, এইবিলাক যাতে নহয়। আমি সকলোৱে জানিব লাগিব যে কোনে ক'ত কেতিয়া কিমান চনত আহিছে, সেইসকল ব্যক্তি কোন, তেওঁলোকৰ মানে মাটি আছেনে নাই, মানে তেওঁলোকে ক'ৰ পৰা আহিছে, এইবিলাক চাব লাগিব। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে এই গোটেই কথাবিলাক চাইছে আৰু সেইকাৰণে ক'ত ইভেকশ্যন কৰিব লগা আছে, যিসকল নতুনকৈ গৈছে এতিয়াও এনক্ৰচমেণ্ট হৈ আছে, সেইবিলাকতো ইভেকশ্যন কৰিব। চিডলি সমষ্টিত পৰে লুংচুং এৰিয়াটো। গতিকে আমি জনসাধাৰণক আহ্বান জনাব বিচাৰিছোঁ, দল সংগঠনক আহ্বান জনাব বিচাৰিছোঁ যাতে কোনো ইম'চনেল নহয়, ভালকৈ আমি বুজিব লাগিব। যিসকলে সেই অঞ্চলটো পৰিভ্ৰমণ কৰিছে তেওঁলোকে জানে যে সেইবিলাক একদমবাৰে নতুন এতিয়াও কাটি আছে, সেইবিলাকতো মানে ইভেকশ্যন কৰিবই লাগিব।